হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজত নতুন আন এটা হেল্পফুল ভিডিঅ' লৈ আহিছোঁ, কিয়নো আপোনালোকে ফ্ৰীতে কেনেকৈ ই ৰিক্সা লাভ কৰিব পাৰে সেই বিষয়ে আজিৰ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি প্ৰথমৰ পৰাই শেষলৈ চাই থাকিব আৰু চেনেলত যদি নতুন ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত retailer.swamsteel.in এইটো ৱেবছাইটত আহিব। অন্যথা আপোনালোকৰ বাবে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এইটো লিংক দি ৰাখিম, তাৰ পৰাও কিন্তু ইয়াতে ডাইৰেক্ট আহিব পাৰে। আপোনালোকে ওপৰত দেখিবলৈ পাইছে খুদ কামাও ঘৰ চলাও। এইটো হ'ল এটা প্ৰাইভেট কোম্পানী। আপোনালোকে ইয়াতে যিজন মানুহৰ পিকচাৰ দেখিবলৈ পাইছে, এইজন ব্যক্তিক আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে জানে যে এইজন ব্যক্তিয়ে চৰকাৰক বহুত টকা ডনেশ্যন দি থাকে আৰু তেওঁৰ প্ৰাইভেট কোম্পানী আছে, তাৰ পৰা কিন্তু ই ৰিক্সা প্ৰভাইড কৰিব। আপোনালোকে প্ৰথমতে কণ্টেক্ট আছ তলত দেখিবলৈ পাইছে, ইয়াতে আপোনালোকৰ নামটো লিখিব আৰু বিজনেছ নেমত আনএমপ্লয়েড দি দিব। দিয়াৰ পিছত কণ্টেক্ট নাম্বাৰ আৰু ইমেইল আইডি এণ্টাৰ কৰিব। কৰাৰ পিছত আপোনালোকে ইনকাম চাৰ্টিফিকেট নাম্বাৰ যদি আছে দি দিব, আৰু যদি নাই তেনেহ'লে দিব নালাগে। দিয়াৰ পিছত আপোনালোকে ইয়াতে ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ, যদি ড্ৰাইভিং থাকে তেতিয়াহ'লে ড্ৰাইভিং দিব পাৰে, অন্যথা দিব নালাগে। আপোনালোকে ষ্টেটটো ইয়াতে চিলেক্ট কৰিব। মই যিহেতু আসামৰ চিলেক্ট কৰি আছোঁ আৰু তলত এড্ৰেছৰ ঠাইত আপোনালোকৰ এড্ৰেছটো এণ্টাৰ কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকৰ ফেমিলি মেম্বাৰটো এণ্টাৰ কৰি দিব। দিয়াৰ পিছত ডিছক্ৰিপশ্যন আৰু ওপৰত দেখিবলৈ পাইছে আৰ ইউ হেণ্ডিকেপ্ড, ইয়াতে আপোনালোকে ন'তে ক্লিক কৰি ৰাখিব আৰু ডিছক্ৰিপশ্যনত কিবা কিবি লিখি দিব যে আপুনি এজন আনএমপ্লয়েড হয় আৰু আপোনালোকে যদি ই ৰিক্সা দিয়ে তেতিয়াহ'লে আমাৰ সুবিধা হ'ব, কিবা এটা আপোনালোকে লিখিব। লিখাৰ পিছত কিন্তু আপোনালোকে এইটো ছাবমিট অপশ্যন যিটো দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিব। মই জাষ্ট ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাব ইণ্টাৰ ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰ, ইয়াতে আপোনালোকে নাই যদি 0 দিব আৰু ইনকাম চাৰ্টিফিকেটতো 0 দি দিব। দিয়াৰ পিছত কিন্তু ছাবমিট হৈ যাব। এতিয়া চাব ছাবমিট অপশ্যনটোত ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোলকৈ আহিব। ইয়াতে স্বয়ম ষ্টিল থেংক ইউ, ইণ্টাৰ দ্য অল ইনফৰমেশ্যন ইন দ্য ফিল্ড প্ৰভাইডেড, ইউ উইল কণ্টেক্টেড শ্বৰ্টলি এবাউট ইউৰ ইনকুৱাৰী। আপোনালোকক কম সময়ৰ ভিতৰতে কিন্তু ইনফৰমেশ্যন খুজিব, আপোনালোকৰ কল আহিব। তেতিয়া আপোনালোকে যদি ইনফৰমেশ্যন দিয়াৰ পিছত যদি এজন যোগ্য ব্যক্তি হয় তেতিয়াহ'লে কিন্তু আপোনালোকে এইটো ই ৰিক্সা লাভ কৰিব, অন্যথা কিন্তু আপোনালোকে লাভ নকৰিব। চ' আপোনালোকে এপ্লাই কৰি ৰাখক আৰু আপোনালোকৰ কল আহিব, আপোনালোক ৱেইট কৰক। ডিয়াৰ ভিউৱাৰ্ছ, চ' আপোনালোকে নিশ্চয় বুজিব পাৰিলে যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক অৱশ্যই কৰি দিব। চেনেলত নতুন ভিজিট কৰিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব, কিয়নো আমি দিয়া ন'টিফিকেশ্যন সঠিক সময়ত লাভ